নমস্কাৰ গুৰুমণ্ডলী এটি নতুন শিক্ষামূলক ভিডিঅ'তে মই বিশ্বজিতে স্বাগতম জনাইছোঁ ৰামধেনু এডুকেলে। আজি ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে শিক্ষা হেতু পৰ্টেলত আপোনালোকে কিদৰে নিজৰ বিদ্যালয়ৰ মাটিৰ তথ্য আপডেট কৰিব। গতিকে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ইয়াৰ বাবে শিক্ষা হেতুৰ যি অফিচিয়েল পৰ্টেল তাত আপোনালোকে লিংক কৰিব। এতিয়া ইয়াতে আপোনালোকে আপোনালোকৰ বিদ্যালয়ৰ ডাইচ কোড আৰু পাছৱৰ্ড এন্ট্ৰি কৰি আপোনালোকে লগইন কৰি লওক। সাকসেসফুলি লগইন হোৱাৰ পিছত আপোনালোকে সেই নিৰ্দিষ্ট স্কুলখনৰ ডেশবৰ্ডটো ইয়াত দেখা পাব। ইয়াতে আপোনালোকে বাওঁফালে থকা যে থ্ৰী লাইনছ আছে ইয়াতে ক্লিক কৰিব। ইয়াতে কেইবাটাও অপচন আছে বা কেইবাটাও মেনু আছে। ইয়াতে আপোনালোকে স্কুল মেনেজমেন্টত ক্লিক কৰিব। স্কুল মেনেজমেন্টত ক্লিক কৰিলে ইয়াত দুটা মেনু ওলাব, স্কুল প্ৰফাইল আৰু জল জীৱন মিছন। এতিয়া আপোনালোকে স্কুল প্ৰফাইলত ক্লিক কৰিব। এতিয়া স্কুল প্ৰফাইলত ক্লিক কৰাৰ পিছত সেই নিৰ্দিষ্ট বিদ্যালয়খনৰ গোটেইখিনি স্কুল প্ৰফাইল সম্পৰ্কীয় ডাটা ইয়াত শ্ব' কৰিব। ইয়াত স্কুলৰ ডাইচ কোড, স্কুলৰ নেম, ক্লাছ, বিদ্যালয়ৰ ফটো, এই ধৰণৰ গোটেইখিনি ইয়াত দেখাই দিব। আপোনালোকে তলৰ ফালে গৈ থাকিব। ইয়াত টোটেল ষ্টুডেণ্ট বা কোন ব্লক, কোন CRC গোটেইখিনি দেখাই দিব। ইয়াৰ প্ৰেচিডেণ্ট কোন, বিদ্যালয়ৰ মোবাইল নাম্বাৰ, হেড টিচাৰৰ নাম, এই ধৰণে আপোনালোকে গোটেইখিনি দেখাই দিব। আপোনালোকে তলৰ ফালে গৈ থাকিব। একেবাৰে তলৰ ফালে ইয়াত কি আছে, লেণ্ড টাইপ। ইয়াত লেণ্ড টাইপত আপোনালোকৰ বিদ্যালয়ৰ লেণ্ডটো কি ধৰণৰ লেণ্ড, যদি প্ৰাইভেট লেণ্ড, ৰেণ্টেড হয়, যদি ওন পাট্টা লেণ্ড হয় বা যদি গভৰ্ণমেণ্ট হয়, আপোনালোকে যি ধৰণে যি কেটেগৰীত পৰিব আপোনালোকে সেই কেটেগৰী ইয়াত চিলেক্ট কৰিব। আৰু তাৰপিছত ইয়াতে আপোনালোকৰ টোটেল এৰিয়া বিঘা বা কঠা বা লেচা আপোনাৰ যি হয় সেই ধৰণে আপোনালোকে ইয়াতে বস্তুখিনি আপডেট কৰিব। কৰি আপোনালোকে কি কৰিব, যদি কিবা আপোনালোকৰ এৰিয়া ৰিমাৰ্কছ থাকে ইয়াত আপোনালোকে লিখিব, এইটো কম্পালচৰি নহয়। আৰু শেষত কি কৰিব, এটা সেভ চেনেলত আপোনালোকে ক্লিক কৰি দিব। এইখিনি কৰা হোৱাৰ লগে লগে আপোনালোকৰ লেণ্ড ৰেকৰ্ডটো আপোনালোকৰ বিদ্যালয়ৰ লেণ্ড ৰেকৰ্ডটো ইয়াত শিক্ষা হেতু পৰ্টেলত আপডেট হৈ যাব। একেবাৰে সৰল প্ৰচেছ। আপোনালোকে এই ধৰণে আপোনালোকৰ বিদ্যালয়ৰ লেণ্ড ৰেকৰ্ডখিনি আপোনালোকে এই ধৰণে শিক্ষা হেতু আপডেট কৰিব পাৰিব বুলি ভাবিছোঁ আৰু তাকে আশা কৰি এই ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।